Hey guys, what's up and welcome to my YouTube channel. Guys, মানে কথাটো এনেকুৱা এতিয়া ৰাতিপুৱা বাজিছে আপোনাৰ 9:15 মান হৈছে বা 9:30 হৈছে দিয়ক। আৰু আজি মই যাবলৈ ওলাইছো পিকনিক খাবলৈ। কোনো লগৰ লগত নহয় বা কোনো ফ্ৰেণ্ডৰ লগত নাযাওঁ। মই যাম আজি দাদা আৰু বহঁতৰ লগত আৰু আমাৰ লগত যাব মনিবা। তো আৰু আমাৰ গাৰ্গী। এয়া গাৰ্গী আমাৰ এয়া গুগুলি মাইনা। তো আমি কেইটা আজি সকলোৱে যাম মানে ক'ত যাম আপোনালোকক নকওঁ। আপোনালোকক মই যাৱাৰ পিছত কৈ ল'ম মানে যোনখিনি জাগাত যাম যাই পোৱাৰ পিছত কম ঠাইখিনিৰ নামটো তো আপোনালোকৰ বাবে এটা ছাৰপ্ৰাইজ হ'ব এইটো তো সোনকালে মানে ভিডিঅ'টো শেষলৈকে আৰু চাই থাকিব আপোনালোকে আৰু আমাৰ চাব পাৰে খানা চানা একদম ৰেডি হৈ গৈছে তো দাদা গাড়ীত আছে তো দাদা গাড়ী উলিয়াই আছে আৰু এতিয়া আমি যাম ভিডিঅ'টো আপোনালোকে প্লিজ শেষলৈকে চাই থাকিব আৰু এনজয় কৰক এটা মানে দেখা নোপোৱা বস্তু হয়তো আপোনালোকে দেখা পোৱা নাই আমাৰ ইয়াত বকৰ ফালে আছে তো চাই থাকিব ভিডিঅ'টো শেষলৈকে বলক আৰু এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি এতিয়া তালৈকে যাই থাকোঁতে এবাৰ ভাবিছোঁ আমাৰ ইয়াত চন্দিকা মন্দিৰত সোমাই যাম বুলি তো চন্দিকা মন্দিৰলৈ আহিছোঁ আৰু আমাৰ বহঁতে মানে অলপমান কিবা ধূপ চাকি এইবিলাক লৈ আছে তো এইখিনি কিনি লওক তাৰপিছত মই আপোনালোকক সম্পূৰ্ণ চন্দিকা মন্দিৰ দেখুৱাই আছোঁ তো চাই ল'ব চন্দিকা মন্দিৰ তো গাইজ আৰু এতিয়া সোমাই আহিছোঁ এয়া বঢ়িয়াকৈ ধূপ চাকি লৈছোঁ আৰু এতিয়া চন্দিকা মন্দিৰৰ ভিতৰলৈ সোমাই আহি আছোঁ তো আপোনালোক মই সম্পূৰ্ণ মন্দিৰটো দেখুৱাই দিম তো চাই ল'ব ইয়াৰ অলপমান ভিউ পইণ্টবিলাক মন্দিৰ চন্দিৰ সকলোবিলাক দেখুৱাই আছোঁ তো চাই ল'ব আৰু এয়া চাই লওক এয়া সন্মুখতে আছে আমাৰ গণেশ মন্দিৰ আৰু গণেশ মন্দিৰৰ বহঁতে পূৰা চাকি তাকি জ্বলাই আছে তো এতিয়া গুগুলি মই গাৰ্গী এনে অলপমান দেখুৱাই দিম আপোনালোক চন্দিকা মন্দিৰটো সম্পূৰ্ণ তো চাই লওকচোন ইয়াৰ ভিউ পইণ্টবিলাক সম্পূৰ্ণ কি ঠাই আছে এটা পুখুৰীও আছে কাছও আছে পুখুৰীটো তো চাই ল'ব চন্দিকাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি যাই আছোঁ পিকনিক খোৱা ঠাইখিনিলৈ তো আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এনজয় কৰক ঠাইখিনিৰ নামটো এতিয়া নকওঁ যাই পোৱাৰ পিছত কৈ দিম আপোনালোকক কি ঠাইলৈ আহিছোঁ কি নাম কেনেকুৱা জেগা সকলোবিলাক দেখুৱাই দিম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব নামটো কোৱা নাছিলোঁ নামটো কৈ দিম ৰ'ব কি হ'লে মাংখাৰাং তো ঠাইখিনিৰ নামটো হৈছে মাংখাৰাং বঢ়িয়া পিকনিক প্লেচ একদম সুন্দৰ এক নম্বৰ কা পিকনিক প্লেচ এই বঢ়িয়া এখন দলং আছে পূৰা ডাঙৰ নিজৰা আছে আৰু আমাৰ মনিবা কিবা এনেকুৱা এনে দি আছে দিয়ক আৰু এতিয়া আমি অলপমান কিবা ব্ৰেকফাষ্ট কৰি লওঁ তাৰপিছত সম্পূৰ্ণ ঠাইখিনি দেখুৱাই আছোঁ তো চাই লওঁ এবাৰ মাংখাৰাং আৰু আমি এটা ব্ৰেকফাষ্ট কৰি আহিলোঁ আৰু এতিয়া দলঙত উঠিম তো চাই থাকক এখন ধুনীয়া দলং আছে সুন্দৰ দলং আৰু চাই লওক নিজৰা আছে তলত তো এতিয়া দলঙলৈ যাম তো চাই থাকিব ভিডিঅ'টো বম ঠাই দেখুৱাই আছোঁ বম ঠাই এক নম্বৰ কা ঠাই তো দেখতে ৰেনা আপোনাক ভিডিঅ' পুৰি ঠাই তো আৰু এয়া চাব পাৰে এয়া চাই লওক কি সুন্দৰ দলং আৰু এয়া নিজৰাটো আমাৰ চাই লওক চাই লওক নিজৰা আৰু এই দলংখন বহুত মানে লৰি আছে গাইছ অলপ ভয়ো লাগিছে তো পাৰ হৈ কিনে আপোনালোকক মই দেখুৱাই আছোঁ চাই লওক এবাৰ নিজৰা চাই লওক মোৰ পিছফালে আছে কি এটা সুন্দৰ ভিউ মানে এটা বৈদ্য নিজৰা আছে চাওক কি মজা মজা ঠাই আহিব লাগে আপোনালোকেও কিবা মাংখাৰাং নহয় দেই কিবা মাংখাৰাং বুলি কয় ঠাইখিনিৰ নামটো তো বকৰ ফালেৰে আহিলে হয় পনে 53 কিলোমিটাৰমান হয় তো আমি হওঁতে 53 কিলোমিটাৰে হৈছে তো 53 হ'ব আৰু জেগা মাখান বঢ়িয়া জেগা বঢ়িয়া লাগে এইখিনি চাই লওক নিজৰা তো আৰু দলংখনো দেখুৱাম দলংখনটো মই আপোনালোকক ভিউ কৰি দেখুৱাই দিলোঁ তথাপি এবাৰ আৰু অলপ দেখুৱাম মানে দলংখন কিবা মানুহ যেতিয়া আপোনালোকে খোজকাঢ়িব নে এনে কৰি থাকে পূৰা এঢলীয়া টাইপৰ দলং মানে লৰি থাকে তথাপি আপোনালোকক মই দেখুৱাই দিম অলপমান দলংখনৰ ভিউ পইণ্টটো চাই ল'ব মই আপোনালোকক দেখুৱাই দিলোঁ ইয়াত নিজৰাবিলাক সুন্দৰ ভিউ পইণ্ট দেখুৱাই দিলোঁ আৰু এতিয়া মানে ওপৰলৈ উঠি যাইছোঁ পাহাৰেৰে তো কি পাং চাই লওঁ ৰ'ব
আৰু যদি সুন্দৰ সুন্দৰ লোকেশ্যন পাওঁ আপোনালোক মই দেখুৱাই দিম। আপোনালোকে চাব পাৰে কি এটা বিশাল মানে ডাঙৰ এটা নিজৰাত এয়া নামি দিছোঁ অলপমান। তো বেছি নামানো মানে নামি নিদিওঁ, তাৰমানে পানীখিনি বহুত ঠাণ্ডা আৰু কাপোৰ চাপোৰ ভিজিলে তো শুকা কাপোৰ নাই। মই আপোনালোকক এই নিজৰটো আমাৰ ভিউ পইণ্ট দি দিম। তো চাই ল'ব ইয়াৰ ভিউ পইণ্ট, এই সুন্দৰ ঠাইখিনি এক নম্বৰ का ठाई है, आना पड़ेगा आप लोगों को भी। आज मेरा वीडियो देख के आना पड़ेगा। तो देख लीजिए इसका एक व्यू पॉइंट। আৰু আমি এতিয়া নিজৰাৰ পৰা আহিলোঁ আৰু এতিয়া এয়া পাৰি আছোঁ মানে খানাটো খাই লওঁ আৰু তাৰপিছত আপোনালোকক মই দেখুৱাই আছোঁ। তো খানা কি কি খাম সকলোবিলাক দেখুৱাই দিম। তো ভিডিঅ'টো একেলগে চাই থাকিব। আৰু এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকক, একেলগে চাই থাকিব। তো গাইছ আৰু এতিয়া আমি সেই পিকনিক প্লেচটোৰ পৰা আহিলোঁ। তো পিকনিক প্লেচটোত বহুতখিনি মানুহ হৈছে, মানে একদম অতি সুন্দৰ প্লেচ হয়। তো ভাল লাগিছে যাই, আপোনালোকে যাব পাৰে। সুন্দৰ প্লেচ, একদম মজা লাগে যাই কিনে। আৰু এই অলপমান দলং এখনত ৰখি দিছোঁ, তাৰ পৰা ওলাই আহি চাব পাৰে কি সুন্দৰ দলং। মই দলংখনে আপোনালোকক ভিউ পইণ্ট দি দিম। আৰু মোৰ আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত মাৰিম। আৰু যদি মোৰ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তো প্লিজ এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু মোক যদি প্ৰথম দেখিছে বা মোৰ চেনেলটোত যদি প্ৰথমবাৰ আহিছে তো এটা ছাবস্ক্ৰাইব কৰি দিব। তো তেতিয়ালৈকে টাটা বাই বাই। আৰু এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব। এই ধুনীয়া এটা পিকনিক প্লেচ, এনেকুৱা সুন্দৰ ঠাই চাই লওক এবাৰে বাই চাই ল'ব। তো তেতিয়ালৈকে টাটা বাই বাই, অল দ্য বেষ্ট গাইজ।